আপোনাৰ যদি পেচাব সঘনাই হয় আৰু পেচাব কৰাৰ সময়ত জ্বলে আৰু আপোনাৰ তল পেটত মাজে সময়ে মিহি মিহিকৈ বিষ অনুভৱ হয় তেতিয়াহলে আপুনিও পেচাবৰ ইনফেকশন নাইবা ইউৰিনাৰী ট্ৰেক ইনফেকশন ভুগি আছে আপোনালোকৰ বহুতেই হয়তো ট্ৰিটমেন্ট লোৱাৰ পিছতো এই সমস্যাত আকু ভুগিবলগীয়া হয় আজি আমি এই ভিডিওটো ডিসকাস কৰিম আপুনি কেনেকৈ পাৰ্মানেন্টলি এই সমস্যাটোৰ পৰা আঁতৰিব পাৰিব আৰু আমি এই ভিডিওত এইটো ডিসকাস কৰিম আৰু যাতে আপোনাৰ এই প্ৰবলেমটো আৰু কেতিয়াও নহওক নমস্কাৰ মই ডক্টৰ হৃদয়জ্যোতি ডেকা এই চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লওক কাৰণ এই চেনেলটোত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে আগলৈ হেল্পফুল ভিডিওবোৰ পাই থাকিব এই ইনফেকশনৰ লক্ষণবিলাক কি মানুহজনৰ ঘনাই ঘনাই পেচাব কৰিব লাগিব আৰু পেচাব কৰাৰ পিছতো এনেকুৱা ফিল হ'ব যে পেচাব ক্লিয়াৰেই নহল আৰু বহুত মানুহৰ এনেকুৱা হয় পেচাব কৰাৰ পিছতো টুপ টুপকৈ পেচাব পৰিয়ে থাকে আৰু লাহে লাহে এনেকুৱা হয় যে পেচাব কৰাৰ সময়ত আৰু পেচাব কৰাৰ পিছত পেচাব কৰাৰ ৰাস্তাটো বহুত জ্বলা-পোৰা কৰে আৰু ইয়াৰ উপৰিও বহুত মানুহৰ পেচাবখিনি গোন্ধায় আৰু পেচাবত গেট পৰাৰ দৰে বগা ফেন উঠাৰ দৰে হয় আৰু বহুত মানুহৰ পেচাবৰ লগত তেজু ওলাব পাৰে ইয়াৰ উপৰিও তলপেটটোত মিহিমিহিকৈ বিষ অনুভৱ হয় আৰু পেচাবৰ ইনফেকশন যেতিয়া বাঢ়ি ওপৰলৈ গৈ গৈ ইনফেকশনটো কিডনি পায় তেতিয়ালে মানুহৰ বিষ বহুত বেছি হয় আৰু এই বিষটো তলপেটতটো হয়েই ইয়াৰ লগতে পিঠিৰ ফালে আপোনাৰ কঁকালৰ সাইডতো হ'ব পাৰে আৰু এই বিষটোৰ লগতে মানুহজনৰ বমি হ'ব জ্বৰ হ'ব আৰু ইমান বিষ হ'ব মানুহজন ৰব নোৱাৰিব সেই কাৰণে এইবোৰ বেমাৰক সৰু বেমাৰ বুলি ভাবি কেতিয়াও ইগনোৰ কৰিব নালাগে কাৰণ এই সৰু বেমাৰটোৱে বাঢ়ি বাঢ়ি বহুত বেয়া ৰূপ ল'ব আৰু পিছত গৈ এই ইনফেকশন ইমান বাঢ়িব এই ব্লাডতো স্প্ৰেড হ'ব পাৰে এই পেচাবৰ ইনফেকশন কৰা মেইন ব্যাক্টেৰিয়াটো হ'ল ই কোলাই এই ব্যাক্টেৰিয়াটো আমাৰ দেহৰ ভিতৰতে আমাৰ ইন্টেষ্টাইনত থাকে আৰু সেই কাৰণে আমাৰ পায়খানাৰ ৰাস্তাৰ পৰা ই কোলাই নামৰ এই ব্যাক্টেৰিয়াটো আহি কিনে আমাৰ পেচাবৰ ৰাস্তাত স্প্ৰেড হয় এই পেচাবৰ ইনফেকশনটো পুৰুষ আৰু মহিলা দুইটাৰ তাতে কমন হয় আৰু সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো এই পেচাবৰ ইনফেকশনটো বহুত কমন আপুনি হয়তো দেখিছে সৰু ল'ৰা-ছোৱালীবিলাকে কেতিয়াবা পেচাব কৰাৰ সময়ত বহুত কান্দে আৰু পেচাবটো ক্লিয়াৰ নহয় এইটো এটা পেচাবৰ ইনফেকশন হোৱাৰ লক্ষণ হয় আপুনি বাৰু নোটিস কৰিছেনে ছোৱালীবোৰৰ বা মহিলাবোৰৰ পেচাবৰ ইনফেকশন বেছি হয় কাৰণ পুৰুষৰ তুলনাত মহিলাৰ মূত্ৰনলীডাল মানে ইউৰেথ্ৰাডাল চুটি হয় ইয়াৰ উপৰিও মহিলাৰ পেচাবৰ ৰাস্তাটো বেছি বহল আৰু পায়খানাৰ ৰাস্তাটো পেচাবৰ ৰাস্তাৰ একেবাৰে ওচৰত হোৱাৰ কাৰণে ইনফেকশনটো বহুত ইজিলি স্প্ৰেড হ'ব পাৰে ইয়াৰ উপৰিও আনহাইজেনিক পাব্লিক টয়লেট ইউজ কৰাৰ ফলত আৰু বহুত সময় পেচাব কৰিব লগাৰ পিছতো পেচাব কৰিব নোযোৱাৰ ফলত এই স্প্ৰেড হোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় ইয়াৰ উপৰিও আমি কৰা কিছুমান ভুলৰ ফলত এই পেচাবৰ ইনফেকশনটো সঘনাই হৈ থাকে যদি কাৰোবাৰ ডায়াবেটিস আছে আৰু ডায়াবেটিস থকা বুলি গম নাপায় আৰু যদি কাৰোবাৰ ডায়াবেটিস থকাৰ পিছতো ডায়াবেটিসটো কন্ট্ৰলত ৰাখা নাই তেতিয়াহলে এই পেচাবৰ ইনফেকশনটো সঘনাই হৈ থাকিব আৰু এই ইনফেকশনটো ইমান বেছি হ'ব ই কিডনি পৰ্যন্ত এফেক্ট কৰিব পাৰে যাক আমি পাইলোনেফ্ৰাইটিছ বুলি কওঁ আপুনি কোনবোৰ ঘৰুৱা উপায় ইউজ কৰিব যাতে এই পেচাবৰ ইনফেকশনটো বাৰে বাৰে হোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰে নাম্বাৰ 1 আপুনি ডেইলি 8 পৰা 9 গ্লাস পানী হিসাব কৰি কৰি খাওক কাৰণ আপুনি যদি পানী বেছিকৈ খায় তেতিয়াহলে আপোনাৰ পেচাবটো ডাইলুট হ'ব আৰু ডাইলুট হোৱাৰ ফলত আপোনাৰ ব্যাক্টেৰিয়াটো বাহিৰত উলিয়াই পঠাব ইয়াৰ উপৰিও আপোনাৰ যদি পেচাব কৰিব লাগে তাক ৰখাই নথব কাৰণ তেনে কৰাৰ ফলত ইনফেকশন বাঢ়ি বাঢ়ি বহুত বেছি হৈ যাব নাম্বাৰ 2 এটা ক্ৰেনবেৰী নামৰ ফল আছে এই ফলটো আমাৰ অসমত নাপায় কিন্তু এই ক্ৰেনবেৰীৰ জুস আপুনি বেলেগ বেলেগ ব্ৰ্যান্ডৰ পাই যাব আপুনি যিকোনো এটা ভাল ব্ৰ্যান্ডৰ লৈ আপুনি দিনটোত 1 গ্লাস কৈ ক্ৰেনবেৰী জুস খাওক এই ক্ৰেনবেৰী জুসে কি কৰিব আপোনাৰ ব্যাক্টেৰিয়া যিবোৰ থাকে সেই ব্যাক্টেৰিয়াটোক পেচাবৰ ৰাস্তাত ধৰি ৰখাৰ পৰা আঁতৰাই ৰাখিব তাৰ ফলত পেচাবৰ ইনফেকশনটো জলদি ঠিক হ'ব কিন্তু আপুনি এটা কথা মনত ৰাখিব এই পেচাবৰ ইনফেকশনটো ই কমপ্লিটলি ঠিক নকৰে কিন্তু যদি আপুনি ডক্টৰে দিয়া ঔষধৰ লগত এই ক্ৰেনবেৰী জুস 1 গ্লাস কৈ খায় তেতিয়াহলে আপোনাৰ পেচাবৰ ইনফেকশন বহুত জলদি ঠিক হ'ব নাম্বাৰ 3 যদি আপোনাৰ পেচাবৰ ইনফেকশন আছে তেতিয়াহলে আপুনি কোল্ড ড্ৰিংকস কফি এলকহল এইবিলাকৰ পৰা আঁতৰি থাকক কাৰণ আপুনি নোটিস কৰিবচোন আপুনি যেতিয়াই কোল্ড ড্ৰিংকস হওক বা কফি হওক বা এলকহল খায় আপোনাৰ পেচাবটো সঘনাই হয় আৰু যেতিয়া পেচাব সঘনাই হ'ব আপোনাৰ পেচাবটো গাঢ়া হ'ব মানে কনসেন্ট্ৰেট হ'ব আৰু তাৰ ফলত পেচাবৰ ইনফেকশনটো আৰু পেচাবৰ ইনফেকশনৰ ফলত হোৱা যিবোৰ লক্ষণ যেনে পেচাব জ্বলা-পোৰা কৰা এইবোৰ লক্ষণো বেছি হৈ যাব নাম্বাৰ 4 এই সকলোবোৰ কাম কৰাৰ লগতে আপুনি আপোনাৰ ইমিউনিটিটো বা আপোনাৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো বঢ়াব লাগিব তাৰ কাৰণে আপুনি ভিটামিন সি যুক্ত খাদ্যবোৰ যেনেকৈ নেমু টেঙা আমলখি এইবোৰ বেছিকৈ খাওক ইয়াৰ উপৰিও যিবোৰ প্ৰবায়োটিক থাকে যেনেকৈ দৈ এইবিলাক খাই থাকক আৰু যদি কোনো মানুহৰ এই পেচাবৰ ইনফেকশন সঘনাই হৈ থাকে আৰু এই লক্ষণবোৰ সঘনাই দেখা দিয়ে তেতিয়াহলে ভিটামিন সিৰ সাপ্লিমেন্ট আৰু প্ৰবায়োটিক সাপ্লিমেন্টটো মানুহজনৰ লবলগীয়া হ'ব পাৰে আৰু আপোনাৰ যদি ইমিউনিটিটো ভাল হয় তেতিয়াহলে আপোনাৰ বডিয়ে আপোনাৰ এই ইনফেকশনৰ এগেইনষ্টত জলদি ফাইট কৰিব পাৰিব আৰু আপোনাৰ যিবোৰ মানুহৰ এই পেচাবৰ ইনফেকশন সঘনাই হৈ থাকে তেওঁলোকৰ ক্ষেত্ৰতো এই ইমিউনিটি বঢ়াটো বহুত ইম্পৰ্টেন্ট নাম্বাৰ 5 আপুনি যাতে লেতেৰা পাব্লিক টয়লেটবোৰ ইউজ কৰে একেবাৰে এভয়েড কৰে ইয়াৰ উপৰিও ওয়েস্টাৰ্ন ষ্টাইল টয়লেট ইউজ কৰাৰ ঠাইত আমাৰ ইণ্ডিয়ান ষ্টাইল টয়লেটবোৰ ইউজ কৰক আৰু যদি আপোনাৰ ওয়েস্টাৰ্ন ষ্টাইল টয়লেট ইউজ কৰিবই লগিয়া হয় তেতিয়ালে ভালকে স্প্ৰে কৰি কিনে সাফা কৰি লওক তাৰ পিছতহে ইউজ কৰক
আৰু আপুনি কেতিয়াও পেচাব কৰি সাফ কৰাৰ পিছত আপুনি পিছফালৰ পৰা আগফাললৈ সাফ নকৰিব তেনে কৰাৰ ক্ষেত্ৰত আপোনাৰ পায়খানাৰ ৰাস্তাৰ ইনফেকশন বেক্টেৰিয়াবিলাক আপোনাৰ পেচাবৰ ৰাস্তাত স্প্ৰেড হ'ব পাৰে আৰু সেই কাৰণে আপুনি সদায় হাইজিনিক আৰু সাফ ইণ্ডিয়ান ষ্টাইল পাব্লিক টয়লেট ইউজ কৰক আৰু সাফ কৰাৰ সময়ত আপুনি আগফালৰ পৰা পিছফালে সাফা কৰক আৰু আপুনি সদায় লুজ আৰু কটনৰহে আন্ডাৰগাৰ্মেন্ট ইউজ কৰিব নাম্বাৰ 6 আৰু যিবোৰ পুৰুষ বা মহিলা সেক্সুৱেলি এক্টিভ হয় তেওঁলোকৰ ইন্টাৰকোৰ্সৰ পিছত এই পেচাবৰ ইনফেকশনটো বেছি হোৱা দেখা যায় সেই কাৰণে সদায় ইন্টাৰকোৰ্সৰ সময়ত কণ্ডম ইউজ কৰক আৰু ইন্টাৰকোৰ্সৰ পিছত পেচাব কৰি লওক আৰু তেনে কৰিলে ইনফেকশন স্প্ৰেড হোৱাৰ পৰা আপুনি বাচি থাকিব নাম্বাৰ 7 আৰু যিবোৰ মানুহৰ ডায়াবেটিস আছে ডায়াবেটিস কন্ট্ৰোলত নাই তেওঁলোকে প্ৰথমে ডক্টৰক দেখুৱাই ডায়াবেটিসটো কন্ট্ৰোলত আনি লওক নহলে আপুনি যিমান এন্টিবায়োটিক নাখালে এই ইনফেকশন আকৌ সঘনাই হৈয়ে থাকিব আৰু মই আগতে কোৱাৰ ধৰণে এই ডায়াবেটিস ৰোগীবোৰৰ ক্ষেত্ৰত এই পেচাবৰ ইনফেকশনটো বহুত বেছি আৰু বহুত জলদি স্প্ৰেড হয় এতিয়া ইয়াৰ ট্ৰিটমেন্টটো কেনে কৰিব আমাৰ বহুতে এটা ভুল কৰে ফাৰ্মাসীত গৈ নিজে এন্টিবায়োটিক টেবলেট কিনি আনে আৰু এই এন্টিবায়োটিকৰ কোৰ্সটো ভালকে কমপ্লিটে নকৰে আৰু তেনে কৰাৰ ফলত গোটেইকেইটা বেক্টেৰিয়া ভালকে নমৰে আৰু নেক্সট টাইম যেতিয়া সেই এন্টিবায়োটিকটো খাব সেই এন্টিবায়োটিকটো আপোনাৰ বডিত ৰেজিস্ট্যান্ট হৈ যাব তাৰ মানে সেই এন্টিবায়োটিকটো আপোনাৰ নেক্সট টাইম আপোনাৰ বডিত কামেই নকৰিব ইয়াৰ উপৰিও আজিকালি সব এন্টিবায়োটিক সব মানুহৰ তাত কামো নকৰে সেইকাৰণে এন্টিবায়োটিক খোৱাৰ আগত ডক্টৰক দেখুৱাই লওক আৰু এন্টিবায়োটিক খোৱাৰ আগতে আপুনি ইউৰিন ৰুটিন এক্সামিনেশ্যন আৰু ইউৰিন কালচাৰ এণ্ড সেনসিটিভিটি কৰাই লওক কাৰণ এনেকুৱা টেষ্টবোৰ কৰিলে আপুনি গম পাব আপোনাৰ বেক্টেৰিয়াল ইনফেকশন হৈছে নে নাই আৰু ইনফেকশন যদি হৈছে কোনটো বেক্টেৰিয়াৰ ফলত হৈছে আৰু সেই বেক্টেৰিয়াটো তাত কোনটো এন্টিবায়োটিক কাম কৰিব আপুনি যদি এনেকুৱা কৰে তেতিয়াহলে আপুনি এই ইনফেকশনটোৰ পৰা কমপ্লিটলি ঠিক হ'ব পাৰিব আৰু যদি নহয় দুদিন ভাল পাব দুদিনৰ পিছত আকৌ এই ইনফেকশনটো হ'বগে এন্টিবায়োটিকৰ লগতে পেশেন্টক ইউৰিন এলকালাইজ আৰু পানীত মিক্স কৰি খাবলৈ দিয়া হয় তেনে কৰাৰ ফলত পেশেন্টৰ ইউৰিনৰ এসিডিক নেচাৰটো কমি যায় আৰু তাৰ ফলত যিবোৰ জ্বলন হোৱাৰ দৰে লক্ষণ থাকে সেই লক্ষণবোৰ লাহে লাহে কমি আহে ইয়াৰ উপৰিও কিছুমান এন্টিবায়োটিক এই এনভায়ৰনমেন্টত ভালকৈ কাম কৰিব পাৰে ইয়াৰ উপৰিও কিছুমান ষ্টোন যেনে ইউৰিক এসিডৰ ষ্টোন সিস্টিন ষ্টোন এইবোৰ ষ্টোন হোৱাৰ পৰা মানুহটোক নিজে বচাই ৰাখিব এই ইউৰিন এলকালাইজৰ বেলেগ বেলেগ ব্ৰেণ্ড আপুনি ফাৰ্মাসীত পাব এটা ভাল যিকোনো এটা ব্ৰেণ্ডৰ আপুনি ইউজ কৰিব পাৰে কিন্তু আপুনি মন দিব যাতে বেছি সময়ৰ কাৰণে এই মেডিচিনটো ইউজ নকৰে আপুনি যদি বহুত বেছি সময়ৰ কাৰণে ইউজ কৰে তেতিয়া হলে ইলেক্ট্ৰোলাইট ইমবেলেন্সৰ দৰে সমস্যাত ভুগিব পাৰে সেইকাৰণে ডক্টৰৰ পৰামৰ্শ লৈহে যাতে লয় ইয়াৰ উপৰি আপোনাৰ যদি বহুত দিনৰ পৰা পেচাবৰ ইনফেকশন হৈয়ে আছে তেতিয়াহলে আল্ট্ৰাসাউন্ড কৰিবলগীয়া হ'ব পাৰে কাৰণ আল্ট্ৰাসাউন্ড কৰিলে গম পোৱা যাব আপোনাৰ কিডনিত কিবা প্ৰভাৱ পৰিছে নেকি ইয়াৰ উপৰিও এইটো গম পোৱা যাব আপোনাৰ কিডনিত বা আপোনাৰ পেচাবৰ ৰাস্তাত কিবা ষ্টোন আছে নেকি কাৰণ বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় ইনফেকশনটো ভাল হোৱাৰ পিছত আৰু সঘনাই হৈ থাকে আৰু ইয়াৰ কাৰণটো হ'ল ইউৰিনাৰী ষ্টোন সেই কাৰণে যদি আপুনি আল্ট্ৰাসাউন্ড কৰি এই ইউৰিন ষ্টোনৰো আপোনাৰ যদি ট্ৰিটমেন্ট কৰি লয় তেতিয়াহলে এই ইনফেকশনৰ পৰা আপুনি সদায় কাৰণে হাত সাৰিব পাৰিব আৰু এই ভিডিঅ'ত কোৱা কথাবোৰ যদি ভাল লাগিল তেতিয়াহলে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপুনি পাই যায় আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ